ক্লজেছ আছে তাত বহুতখিনি শেডিউলড আছে সো সেইবিলাক এতিয়ালৈকে অলৰেডি মোৰ দেন 130-40 এমেণ্ডমেণ্টও হৈ গ'ল স্বাধীনতাৰ পিছত তো এই কথাবিলাক বেসিক কথাখিনি যদি জানি থব পৰা যায় পৰৱৰ্তী সময়ত দেশৰ এজন ভাল নাগৰিক হোৱাত সহায় কৰিব আমাৰ ফান্ডামেন্টাল ৰাইট এণ্ড ডিউটিজটোকে বহুতে নাজানে আমি দেশৰ নাগৰিক হয় ভাৰত স্বাধীন হ'ল 1947 চনত তাৰ পিছত 1950 চনত সংবিধানটো গৃহীত হোৱাৰ লগে লগে এপ্ৰুভ হোৱাৰ লগে লগে আমি সবে ভাৰতৰ সিটিজেন হলো সেম টাইম ভোটাৰো হলো আমি আৰু হিদিনাৰ পৰা আমাৰ কনস্টিটিউশনৰ যেটো ডু এণ্ড ডোন্টস যেটো অব্লিগেশন যেটো ডিউটিজ এইবিলাক সব আমাৰ ওপৰত লাগি গ'ল আৰু আমি যদি বেসিক কথাখিনি নাজানো দেখখন কেনেকৈ চলে তেতিয়া বহুত অসুবিধা হ'ব সো এই কথাখিনি আজি শিকিব পাৰিব আমাৰ ইয়াত দুজনকৈ আমাৰ অসমৰ অভিজ্ঞ আমাৰ স্পিকাৰ ডাঙৰীয়া আৰু ডেপুটি স্পিকাৰ ডাঙৰীয়া আছে আমাৰ বড়োলেণ্ডৰ যিজন স্পিকাৰ